চাওক আজি আপোনালোকক এটা ৰাসৰ দুখৰ দৃশ্য দেখাম। চাই থাকক, দৃশ্যটো চাই আপোনালোকৰ দুখ লাগিব। কৃষ্ণ যেতিয়া কাৰাগাৰত জন্ম হৈছিল আৰু কিমান কান্দিছে সেয়া দৃশ্য চাওক, কিমান দুখৰ দৃশ্য। আৰু জন্ম হোৱাৰ লগে লগেই যে বসুদেৱে নন্দ যশোদাৰ ঘৰত থ'বলৈ লৈ যায়, সম্পূৰ্ণ দৃশ্য দেখাম। ভিডিঅ'টো চাই থাকক আপোনালোকে, বহুত দুখৰ দৃশ্য এই সময়ত, চাই থাকক আপোনালোকে। ৰাস চাওক, এয়া মানুহ লখৰাৰ ৰাস, এনেকৈ মানুহ হৈছে গুৱাহাটী লখৰাৰ ৰাস। গুৱাহাটী লখৰা চাৰিআলিতে, মেইন লখৰা চাৰিআলিতে এয়া ৰাস হয়। মানুহ বহুত মানুহ হয়, আহি ভাল লাগে। বহুত মেলাত বহুত বিভিন্ন ধৰণৰ দোকান পোহাৰ হয়, আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ দোকান পোহাৰ। আৰু খেলাৰ হেৰি হয়, খেলাৰ খেলিবলৈও বিভিন্ন ধৰণৰ দোকানবিলাক বহে, ভাল লাগে দেখি। আৰু ৰাসটো আমি চাবলৈ আহোঁ প্ৰত্যেক বছৰ। ৰাসটো আমি চোৱাটো আমাৰ কৰ্তব্যই আৰু ধৰ্মৰ ভিতৰতে পৰে। সেয়েহে ৰাস চাই খুব ভাল লাগে, আনন্দ ফূৰ্তি কৰোঁ। কিন্তু ইয়াতে এটা দুখ লাগে যে যেতিয়া কৃষ্ণ কাৰাগাৰত জন্ম হয় সেই সময়ত বহুত দুখ লাগে। আৰু জন্ম হোৱাৰ পিছতে যে দেউতাকে লৈ যাব লগা হয় আনৰ ঘৰত থ'বলৈ, সেইটো দুখৰ দৃশ্য। কিন্তু এটা কথা, আমাৰ ইয়াৰে ৰাস পুতলাৰ দ্বাৰা হয়, কোনো মানুহৰ দ্বাৰা নহয়। চাওক আপোনালোকে এয়া দৃশ্য দেখিছে, কৃষ্ণ যেতিয়া কাৰাগাৰত জন্ম হৈছে সেয়া দৃশ্য চাওক। আৰু কিমান কান্দিছে চাওকচোন, দেখি কিমান দুখ লাগিছে। এয়া কাৰাগাৰত জন্ম হোৱাৰ সময়ত কন্দাৰ দৃশ্যটো চাওক, দুখ লাগে সঁচাকৈ এই দৃশ্যটো দেখি, কিমান দুখৰ বিষয়। আৰু জন্ম হোৱা দিনাই যে বসুদেৱে নন্দ যশোদাৰ ঘৰত থৈ আহিবলৈ নিছে, সেইটো আৰু দুখৰ দৃশ্য, সেইটো দেখি আৰু দুখ লাগিল। চাই থাককচোন কেনেকৈ লৈ গৈছে, কিমান বৰষুণত লৈ গৈছে। আগে আগে শিয়ালে বাট দেখাই নিছে আৰু নদী পাৰ হৈ লৈ গৈছে, বৰষুণত তিতিছে। আৰু কেনেকৈ ঘৰকৈ ঢাকি নিছে বৰষুণ নপৰাকৈ, সেয়া দৃশ্যও দেখিব আপোনালোকে, চাই থাকক। কিমান দুখো লাগে মানে, চাই যদিও ভাল লাগিছে, আনন্দ কৰিবলৈ আহিছে, তথাপিও এই দৃশ্য দেখি কিন্তু দুখো লাগিছে বহুত। চাই থাককচোন, ইয়াত বৰষুণ পৰি আছে, কেনেকৈ দেউতাকে লৈ গৈছে। ইয়াত এনে ফুটুকাইতো নদী বাঢ়ি আহিছিলে যে